মিছলীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 56 ইঞ্চিৰ বুকু শুকাই খিনাই গ'ল কাৰণ মিজোৰামত চৰণ থবলৈ সাহস নহ'ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 5 ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 5 ৰাজ্যৰ নিৰ্বাচনক লৈ ব্যাপক তৎপৰতা দেখা গৈছে প্ৰতিটো ৰাজনৈতিক দলত তৎপৰতা দেখা গৈছে প্ৰধানমন্ত্ৰীৰ পৰা গৃহমন্ত্ৰীলৈকে বিজেপিৰ সভাপতিৰ পৰা বিজেপিৰ নেতা পালি নেতালৈকে সকলোৱে শাসকীয় দলটোক পুনৰ এবাৰ এই 5 ৰাজ্যৰ নিৰ্বাচনৰ অধিকাংশ ৰাজ্যতেই শাসনলৈ আনিবলৈ পিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 5 ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া মধ্যপ্ৰদেশ ছত্তীশগড় ৰাজস্থানত নিৰ্বাচনী প্ৰচাৰ কৰিলেও মিজোৰামলৈ আহিবলৈ সাহস নহ'ল সময় নাপালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক প্ৰকাৰ যেন 56 ইঞ্চিৰ বুকুত 56 ইঞ্চিৰ যি বুকুৰ গৰাকী দেশৰ প্ৰধানমন্ত্ৰী সেই বুকুৰ গৰাকী 56 ইঞ্চিৰ বুকুত 5.6 ইঞ্চিও স্থান নাই উত্তৰ পূৰ্বাঞ্চলৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বুকুত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু বছৰ পূৰ্বে মন্তব্য কৰিছিল যে ইয়াৰ আগৰ চৰকাৰসমূহে ডন্ট লুক ইষ্ট অৰ্থাৎ উত্তৰ পূবলৈ নুচুৱাৰ নীতি গ্ৰহণ কৰিছিল আৰু মোদী চৰকাৰে এক ইষ্ট অৰ্থাৎ উত্তৰ পূবৰ পৰা কাম কৰাৰ নীতি গ্ৰহণ কৰিছে এয়া প্ৰধানমন্ত্ৰী গৰাকীৰ মন্তব্য আছিল কিন্তু মণিপুৰৰ ক্ষেত্ৰত প্ৰথমে উত্তৰ পূবৰ ৰাইজে দেখিছিল যে নৰেন্দ্ৰ মোদীৰ চৰকাৰে কিমান এক ইষ্ট অৰ্থাৎ উত্তৰ পূবৰ ফালে চাই উত্তৰ পূবৰ কথা চিন্তা কৰে আৰু এইবাৰ মিজোৰামৰ ক্ষেত্ৰত পুনৰ এবাৰ প্ৰমাণিত হ'ল মোদীৰ সেই মিথ্যাচাৰ উত্তৰ পূৰ্বাঞ্চলক লৈ নৰেন্দ্ৰ মোদীৰ সেই ঘৰিয়ালৰ চকুৰ পানী নৰেন্দ্ৰ মোদীয়ে মণিপুৰক যেনেদৰে অগ্নিগৰ্ভ পৰিস্থিতিৰ মাজত এলাগি কৰি জ্বলি জ্বলি শেষ হ'বলৈ এৰি দিলে ঠিক একেদৰে নিৰ্বাচনৰ সময়তো এবাৰ মিজোৰামলৈ আহিবলৈ সময় নাপালে দেশৰ আটাইতকৈ বিশ্বগুৰু বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা বুলি বিজেপিয়ে যাক লৈ দম্ভালি মাৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে মিজোৰামলৈ নহা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বক লৈ কি মন্তব্য কৰিছিলে সেয়া কিছু দেখুৱাই লৈছো তাৰ পাছত এই প্ৰতিবেদনৰ अंतिम खंड আগবঢ়াম नॉर्थ ईस्ट को लेकर पहले की सरकारों की तय पॉलिसी थी और वो पॉलिसी क्या थी पॉलिसी यही थी डोंट लुक ईस्ट पूर्वोत्तर की तरह दिल्ली में तभी देखा जाता था जब यहां चुनाव होते थे लेकिन हमने पूर्वोत्तर के लिए एक्ट ईस्ट का संकल्प लिया है ईश्वर ने नॉर्थ ईस्ट को लेकर पहले की सरकारों की तय पॉलिसी थी और वो पॉलिसी क्या थी पॉलिसी यही थी डोंट लुक ईस्ट শুনিলে এয়া কিছু বছৰ পূৰ্বে প্ৰধানমন্ত্ৰী গৰাকীয়ে কৰা মন্তব্য মোদীৰ অভিযোগ আছিল পূৰ্বৰ চৰকাৰসমূহে উত্তৰ পূবৰ পিনে নেচাই উত্তৰ পূবৰ পিনে লক্ষ্য নিদিয়ে কিন্তু সেইভাবে বিজেপিয়ে এক ইষ্ট পলিচি গ্ৰহণ কৰিছে আৰু বিজেপি চৰকাৰে মোদী চৰকাৰে উত্তৰ পূবৰ পিনে চাইছে তেওঁলোকে কেৱল নিৰ্বাচনৰ সময়তে আগৰ চৰকাৰসমূহ আহিছিল হয় দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে কৈছে যেতিয়া হেয়াই শুদ্ধ কিন্তু এক ইষ্ট পলিচি হয়তো মোদী চৰকাৰে গ্ৰহণ নকৰা হলে ভাল আছিল কিয়নো এক ইষ্ট পলিচি গ্ৰহণ কৰি এতিয়া নিৰ্বাচনৰ সময়টো আহিবলৈ সময় পোৱা নাই নিৰ্বাচনৰ সময়টো মাহিয়াৰ দৃষ্টিৰে চাই দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে জনাই গৈছে এই সন্দৰ্ভত অধিক বিস্তৃত খবৰ প্লেটৰ জৰিয়তে হুকাল হিনাল মোদীৰ 56 ইঞ্চিৰ বুকু সাহস নোৱা হল মোদীৰ 56 ইঞ্চিৰ বুকুত সবকা সাথ সবকা বিকাশৰ কথা কৈ মোদীয়ে বাৰে বাৰে এলাগি কৰিছে উত্তৰ পূবক পৰাজয়ৰ ভয়ত মিজোৰামলৈ আহিবলৈ বুকুত সাহস নোহোৱা হল দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ মণিপুৰৰ পাছত মিজোৰামক মাহিয়াৰ চকুৰে চাইছে দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে 5 ৰাজ্যৰ নিৰ্বাচনক লৈ দেশৰ অন্যান্য ৰাজ্যত মোদীয়ে প্ৰচাৰ চলাইছে যদিও একমাত্ৰ 10 মিনিটৰ এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰি মোদীয়ে দায়িত্ব সামৰিছে মিজোৰামৰ ক্ষেত্ৰত এক ইষ্টৰ কথা কোৱা মোদীৰ মিথ্যাচাৰ পুনৰবাৰ প্ৰমাণিত হ'ল মণিপুৰৰ পাছত এইবাৰ মিজোৰামৰ ক্ষেত্ৰত সমান্তৰালকৈ প্ৰশ্ন উঠিছে কিয় দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে মিজোৰামলৈ আহিবলৈ
সাহস নহ'ল কিয় সময় নাপালে পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰিব লাগিব বাবেই মোদীয়ে নিশ্চিত পৰাজয়ৰ যি এক উমান পাইছে সেই উমানৰ বাবেই পৰাজয়ৰ সেই দাগৰ পৰা বাছি থাকিবলৈ উত্তৰ পূবলৈ অহা নাই নেকি মিজোৰামলৈ অহা নাই নেকি সমান্তৰালকৈ একে সময়তে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ অহা মোদীয়ে কিয় মণিপুৰৰ বাবে এবাৰো নাহিলে মণিপুৰক শান্ত কৰিবলৈ আজি পৰ্যন্ত কিয় এবাৰো চৰণ নথলে তাক লৈ জবাবদিহি হ'ব লাগিব বাবেই মোদী নাহিল নেকি মিজোৰামলৈ এনে প্ৰশ্ন এতিয়া সৃষ্টি হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বাদে অন্যান্য বিজেপি নেতাসকলক প্ৰেৰণ কৰিছে মিজোৰামলৈ যদিও মিজোৰামৰ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছিলে মই একেখন মঞ্চত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে নবহোঁ কাৰণ মণিপুৰৰ পৰিস্থিতিক লৈ এই প্ৰতিবাদ আছিলে নেডাৰ অংশীদাৰী দল হ'লেও MNFৰ মুৰব্বী জোৰামথাংগা আৰু বিগত নিৰ্বাচনতো বিজেপিৰ এক শোচনীয় পৰাজয় হৈছিলে মিজোৰামত আৰু এইবাৰো খ্ৰীষ্টান জনবহুল ৰাজ্যখনত বিজেপিৰ বিশেষ কোনো নিৰ্বাচনৰ যি সফলতাৰ বিভিন্ন যি সমীক্ষাসমূহ আছে সেই সমীক্ষাসমূহে দেখুওৱা নাই তেনে প্ৰেক্ষাপটত যদিহে পৰাজয় হয় মিজোৰামত আৰু শোচনীয় পৰাজয় হয় তেনেহ'লে মোদী অহাৰ পাছতো মিজোৰামত শোচনীয় পৰাজয় যদি হয় তেনে প্ৰেক্ষাপটত ইয়াৰ দায় বা ইয়াৰ দোষ ইয়াৰ দাগ মোদীৰ যি নিৰ্বাচনী এজেণ্ডা বা নিৰ্বাচনৰ যি এক মোদী য'তে যায় মোদী হেতু সম্ভৱ হে বুলি কোৱা সেই কথাষাৰত পৰিব নেকি বুলি এনে বিভিন্ন প্ৰশ্নৰ বাবে এতিয়া মোদীৰ 56 ইঞ্চিৰ বুকু শুকাই খিনাই গৈছে নেকি মিজোৰামক লৈ সেয়া এতিয়া ডাঙৰ প্ৰশ্ন আৰু সেইবাবে একমাত্ৰ 10 মিনিটৰ এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিয়েই উত্তৰ পূবৰ বাবে মিজোৰামৰ বাবে তেওঁৰ চৰকাৰে কি কৰিছে সেয়া দোহাৰি দায়িত্ব সামৰিছে নেকি নমস্কাৰ প্ৰদান কৰিছে নেকি মিজোৰামবাসীক এয়া এটা ডাঙৰ প্ৰশ্ন আৰু এই প্ৰশ্নসমূহৰ উত্তৰ মিজোৰামৰ ৰাইজে নিৰ্বাচনত কেনেদৰে দিয়ে সেয়া লক্ষণীয় হৈ পৰিছে মোদীয়ে কি কৈছে সেয়া কিছু আগবঢ়াই এই প্ৰতিবেদনৰ পৰা বিদায় লৈছোঁ নমস্কাৰ গ্ৰিটিংছ to the wonderful people of Mizoram sisters and brothers it has always been a great pleasure for me to interact with the warm people of Mizoram. You are like my family members. Today, I want to speak to the people of Mizoram about building a marvelous Mizoram. Friends, 2014 में केंद्र में एनडीए सरकार बनने के बाद हमने हर तरह की दूरी को कम करने के लिए काम किया हमने आप लोगों की आकांक्षाओं को आपके सपनों को आपकी आवश्यकताओं को पूरा करने को सर्वोच्च प्राथमिकता दी सोच की दूरी इससे बहुत